হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিনেই হ'ল একো ভিডিঅ' শ্বেয়াৰ কৰা নাই। একচুৱেলি মানে ইমানেই ব্যস্ত হৈ থাকোঁ ছোৱালীৰ লগত, আৰু তাই এতিয়া লাহে লাহে ডাঙৰ হৈ আহিছে, ইমান উৎপাত কৰিব লৈছে, উৎপাতে কৰিব নোৱাৰোঁ। আজি এতিয়া আৰু ইমান গৰম পৰিছে এইকেইদিন আহিল দেখিছোঁ নহয়, একদম গা ধুৱাই আনিছোঁ, আহি পেলাই এয়া উৎপাত কৰি আছে আকৌ। এতিয়া সেই এখন চোৱাগৈ যোৱা, তুমি যোৱা বহি লোৱা, যোৱা। এই কিতাপখন দি দিছোঁ, অকণমান চাই থাকে যদিও চাই থাকক বুলি, এনেই ইটো নাই, তাই খালি দুষ্ট কৰিছিলে। মানে একচুৱেলি কি হ'ল, আজি ভাদ মাহ বুলি আমাৰ নামঘৰত আজি শৰাই দিছোঁ। তো ৰাতিপুৱা সোনকালে উঠিলোঁ, বহুতখিনি কাম কৰিব লগা হ'ল। কৰি মেলি আজৰি হৈছোঁ, অকণমান তাইকো গাটো ধুৱাই ল'লোঁ, ধুৱাই লৈ অলপ পিছত নামঘৰলৈ যাম। কি ধুলা তুমি? কি ধুলা? গা ধুলা? কেনেকৈ ধুলা? গা কেনেকৈ ধুলা? একদম ভিডিঅ' কৰিলে মানে তাই একদম এনেকৈ উৎপাত কৰে। তাৰপিছতে এতিয়া নামঘৰত অলপ পিছত যাম। আপোনাৰ এতিয়া তাইক ভাত কেইটামান খুৱাই লওঁ, খুৱাই অকণমান শুই লওঁ। প্ৰায় 3টামানত যাম আৰু নামঘৰলৈ। তো আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো। এনেকৈ ষ্টাৰ্ট কৰিলোঁ। কি ক'বা? তোমাৰ নামটো কি কৈ দিয়াচোন, কৈ দিয়া। তেতিয়াহ'লে নাহিবা, মই ভিডিঅ' কৰিছোঁ। তোমাক কেনেকৈ চাই আছোঁ জানো, তোমাক চবেই চাই আছে। তুমি নমস্কাৰ দি দিয়াচোন, চবেই চাই আছে তোমাক। নমস্কাৰ দি দিয়া, নমস্কাৰ দি দিয়া। তোমাৰ নামটো কি কৈ দিয়া? তোমাৰ নামটো কি কৈ দিয়া? নামটো কি কৈ দিয়া? কোৱা। এইফালে চাই পেলাই কোৱা, নামটো কি? নামটো কি? নামটো কি কৈ দিয়া? এইফালে মা ওচৰলৈ আহা, মা ওচৰলৈ আহা। নাই, একদম কথা নুশুনে, বহুত উৎপাত কৰে। বিচনাখন উঠাই থ'বলৈ ভয় লাগে, পৰে বুলি। তাৰপিছতে তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব আগলৈ, স্কিপ নকৰাকৈ। শুন, তোমাৰ নামটো কৈ দিয়া, নামটো কৈ দিয়া। দুৰ্বি। আমি নামঘৰ যাবলৈ ওলালোঁ। ছোৱালীয়ে ৰামৰ নাম গাই আছে, শুনক। ৰাজা তেজী কলে বৰ পূৰ্বত অনেক যজ্ঞে যদি আছা বুক মই ৰক্ষা কৰি বনি ভয়ে চলিব হেন অনুগ্ৰহ। নাম গাই থকাৰ মাজতে এয়া তামোল দিয়া পৰ্ব। এয়া মোৰ মায়ে তামোল দি আছে, মায়ে। তাৰপিছত ময়ো দিম সকলোকে তামোল। চাই থ'ব পৰা তেতিয়াহ'লে ভিডিঅ'টো আগলৈ। ছোৱালী দুষ্টামি কৰি আছে, সেয়া দেখিছে নহয়, একদম মোৰ লগত নাই। সেয়া গৈ পেলাই ক'ত আইতাকৰ লগত তামোল দিব গৈ আকৌ বাৰ গোটাই লৈছে। বায়েক এজনী পালে, সেয়া গোটাই লৈছে, তাইৰ লগত খেলি আছে। বায়েকৰ লগত খেলি আছে, একদম মাতিলেও নাহে, তাতেই বহি লৈছে আৰু বায়েকৰ ওচৰতে। দেখিছেনে তাইক কি কৰি আছে? সৰু ল'ৰা ছোৱালী ৰৈ আছে, চিঞৰি আছে, এয়া খেলিছে তাই। এই যে বগা টাইলছখনৰ মাজত ব্ৰাউন কালাৰৰ টাইলছ দিয়া আছে, এনেকৈ চিন হিচাপে, সেইটোকে কিবা ফ'ল' কৰি তাতেই খেলি আছে। বহুত দেৰি তেনেকৈয়ে খেলি থাকিলে। একচুৱেলি বেলেগ বাৰু উৎপাত কৰা নাই, খালি সেনেকৈ খেলিয়ে থাকিলে। সকলোৱে বৰ ভাল পাইছে। জুনুকা দুটা পিন্ধাই থৈছোঁ ভৰিত, ঝুনঝুন বাজি আছে, চবেই জোকাইছে তাইক। নাম গাই থকাৰ মাজতে মই আপোনালোকক অকণমান ভিডিঅ' কৰি দেখুৱাই, কিন্তু লগতে মানে কি হ'ল, যিহেতু শৰাই দিছোঁ, আমাৰ শৰাই দিয়াৰ দিনা বহুতকেইখন শৰাই আছিলে, প্ৰায় 10-11খনমান আছিলে। আমি চাহৰ যোগাৰ কৰিছোঁ, হৈছিলে মানুহ প্ৰায় 70জনমান মানুহ হৈছিলে। তো এয়া চাহৰ কাৰণে যোনে যি আনিছিলে চব একেলগে এনেকৈ মিলাই পেলাই আমি সকলোৱে সজাই মেলি লৈছোঁ। যাৰ যাৰ শৰাই আছিল তেওঁলোকে মানে এয়া গোপিনী আহি পেলাই নাম শেষ হ'লে ইয়াতে বহি পেলাই চাহকণ খাব। চাহ খোৱাৰ পিছতে আমাৰ
শৰাই ভাঙিব আৰু প্ৰসাদ দিব। এয়া পায়সো উলিওৱা হৈছিলে, পায়স বনোৱা হৈছিলে, লগতে এয়া পিঠা লাড়ু মিঠাই সকলো আৰু। তাৰপিছতে চাই থাকিব তেতিয়াহ'লে তেনেকৈ এয়া গৰমত অৱস্থা নাই, ছোৱালী তাৰ মাজতে ল'ব লগা হৈছে। মানে তাইক গোটাই দিছিলোঁ, দেউতাক গৈছিলে অলপ সময়, কিন্তু দেউতাকেও মানে ধুতি পিন্ধি নোযোৱাৰ কাৰণে বেয়া পালে থাকিবলৈ, গুচি আহিলে। তো তাইক উপায় নাই সজাই মেলি লৈ তাইক ল'ব লগা হৈছে। এইটো নামঘৰটো দেখিছেনে, তাত গোপিনীয়ে নাম ধৰি আছে। তাৰপিছত এতিয়া আশীৰ্বাদ ল'বলৈ সময় হ'ব, আমি এতিয়া আশীৰ্বাদ ল'মগৈ আৰু। শেষ নাম খাৰ গাইছে এয়া, তাৰপিছত আশীৰ্বাদ ল'ম আৰু তাৰপিছত শৰাই ভাঙিব আৰু। চাই থাকিব ভিডিঅ'টো তেতিয়াহ'লে শেষলৈকে। দাদা তেনেকৈ বজাইছিলে, দবা বজাইছিলে। কি বজাইছিলে? দবা। হা কাকাই বজাই কি দবা? কেমেৰাটো কি হৈ আছে? কেনেকৈ বজাইছিলে দবাটো? কেনেকৈ বজাইছিলে? চাই তোমাৰ ডাঙৰ মোক তাক এনেকৈ বজাইছিলে। কি বজাইছিলে? দবা। এইটো মোক এইটো মোৰ বেগটো। এইজনী বাই যে বা ঠিক আছে। শেষ হ'ল আৰু আমি এতিয়া যাবলৈ ওলালোঁ ঘৰলৈ। এয়া প্ৰায় সন্ধিয়াই লাগিলে, প্ৰায় 6টামান বাজি গ'লেই নেকি। আজি মানে বহুতকেইখন শৰাই যে, সেইকাৰণে দেৰি হ'ল। এতিয়া সেয়া যাবলৈ ওলাইছোঁ। শেষত বাহিৰতে একপি ফটো উঠিলোঁ, কাৰণ ফটো উঠিবলৈ সময়কে নাপালোঁ। মানে বহুত মানুহ কাৰণে ব্যস্তও হ'লোঁ বহুতখিনি, আৰু ছোৱালী তাতে লগত আছে। ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। নমস্কাৰ।